হেল্ল' এভৰিৱান, নমস্কাৰ জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ মই গাড়ীৰ পৰা। মই গৈ আছোঁ শ্বপিং কৰিবৰ কাৰণে। চাওঁতে যে দুৰ্গা পূজা আহিয়ে পালে, কিন্তু আমি এতিয়ালৈকে শ্বপিঙে কৰা নাই। তো আজি আমি আহি গ'লোঁ ফাইনেলি পূজাৰ বজাৰ কৰিবৰ কাৰণে। আৰু এইফালে যে মোৰ ল'ৰাৰ কাৰণে চাৰ্ট মোৰ পচন্দ হৈছে, কিন্তু মোৰ হাজবেণ্ডৰ অলপমান পচন্দ হোৱা নাই। তো মই এনেকৈ ল'ৰাক জোখ দি চাই লৈছোঁ যে ল'ৰাক ভালেই লাগিছে, আৰু কাপোৰখনো যে ইমান কোমল, সৰু ল'ৰাৰ কাৰণে বহুত ভাল, কিন্তু মোৰ হাজবেণ্ডৰ পচন্দ হোৱা নাই। সেইবাবে এইখন চাৰ্ট মোৰ ল'ৰাৰ কাৰণে পচন্দ হৈছে, এইখন বোলে মোৰ হাজবেণ্ডৰ পচন্দ হোৱা নাই। সেইবাবে ভাবিলোঁ যে বেলেগ এখন মলতো গৈ চাই ল'ম। আৰু পূজাৰ সময়ত যে মলবিলাকক ঘূৰিও কিবা এটা ভাল লাগি যায়, কিয়নো পূজাৰ সময়ত যে একদম সকলোকে দেখা পোৱা যায় কাপোৰ কিনা, মই সেইটো পৰিৱেশ দেখিবলৈ বহুত বেছি ভাল লাগে। তো সেইবাবে কিন্তু আমি প্ৰথমতে ভাবিলোঁ যে পেট পূজা কৰি লওঁ, কিয়নো আমি আবেলি সময়তে ঘৰৰ পৰা ওলাইছিলোঁ আৰু চাহ খোৱা হোৱা নাছিলে ঘৰত। তো সেইবাবে অলপমান কিবা খাওঁ লাগিছে। আবেলিৰ সময়ত সকলোকে এনেকৈ কিবা খাওঁ লাগিয়ে যায়। তো সেয়ে আমি এতিয়া চেণ্ডউইচ অৰ্ডাৰ কৰিছিলোঁ, আৰু এতিয়া চেণ্ডউইচ খাই আছোঁ। আৰু কুল্লাৰ চাই কয় যে সেই কুল্লাৰ চাইটো অৰ্ডাৰ কৰিছিলোঁ, কিন্তু কুল্লাৰ চাইটো মই এতিয়ালৈকে দিয়াই নাই। তো সেইটোৱে ৰখি চেণ্ডউইচে এনজয় কৰি আছোঁ। আৰু এয়া মোৰ ভাগিনীজনীও যে অলপমান লাজ কৰিছে মই কেমেৰাটো উঠোৱাৰ কাৰণে। তো একো নাই, লাজৰ কথা নহয়। তো এতিয়া মোৰ ভাগিনীয়েও কৈ আছে যে চেণ্ডউইচটো খাই ভাল লাগিছে বুলি। এতিয়া ময়ো অলপমান ট্ৰাই কৰি চাওঁ। তো মই অৰিজিনেল চাউণ্ডে দিছিলোঁ, কিন্তু যে ৰাস্তাত ইমান নইজ হৈ আছিলে, গাড়ীৰ হৰ্ণবিলাক বাজি আছিলে। তো সেইবাবে মই ভলিউমটো কমাই দিলোঁ। আৰু এয়া এতিয়া মই চেণ্ডউইচ এনজয় কৰি আছোঁ, আৰু মোৰ চাই এতিয়ালৈকে আহি পোৱা নাই। তো ফ্ৰেণ্ডছ, এয়া অলপ পিছত চাই আহি গ'ল। কুল্লাৰ চাই খাবলৈ ইমান টেষ্টি লাগে, মই বহুত বেছি ভাল পাওঁ। এনেকৈ আবেলি সময়ত একদম চাহৰ সৈতে এনেকৈ ধুনীয়া টেষ্টি বস্তু পালে আৰু কি লাগিছে, হয়নে নহয় ফ্ৰেণ্ডছ? তো আমি চাহ পানী খাই ল'লোঁ। এতিয়া আহিছোঁ বেলেগ এখন মলত। ইয়াতো যে কাপোৰবিলাক ইমান ধুনীয়া, আৰু মোৰ ল'ৰাৰ যে এইখন পেণ্ট বহুত বেছি পচন্দ হৈছে। তো সি এতিয়া ডাঙৰ হৈছে নহয়, নিজৰ পচন্দ নিজে কৰিব অলপমান জানে, নজনা নহয়। তো এতিয়া আমি ল'ৰাৰ দেউতাকে আৰু মই যে এই ৰঙা কুৰ্তাখন চাই আছোঁ, কুৰ্তা পায়জামা। পূজাততো এনেকৈ কুৰ্তা পায়জামা ভাল লাগে। পূজাৰ পাৰ্বণে যে অলপমান কুৰ্তা পায়জামা পিন্ধিলে বহুত বেছি ধুনীয়া দেখি, হয়নে নহয় আপোনালোকে ক'বচোন? মই পিছে বহুত বেছি ভাল পাওঁ। আৰু এই বেঙুনীয়া ৰঙৰখন যে মোৰ পচন্দ হৈছিলে, কিন্তু যে মোৰ ল'ৰাৰ গাত জোখত অলপমান চুটি হৈ যায়, সেইবাবে আমি বেলেগ এখন পচন্দ কৰিলোঁ। আৰু এইখন যে কুৰ্তিখন মোক ইমান বেছি ভাল লগা নাই। তাৰপিছত এই পেণ্টৰ যিটো মেটেৰিয়েল সেইটো ভাল লাগিছে, বহুত বেছি কোমল হয়। পিছে মই এতিয়া পেণ্ট নলওঁ। আৰু এইবোৰ কাপোৰ যে দেখিছে আপোনালোকে, এইবোৰহে আমি এতিয়া পচন্দ কৰি ল'লোঁ। আৰু এতিয়া মোৰ হাজবেণ্ডে লৈ গ'ল কাউণ্টাৰলৈ। এতিয়া সি বিলিং কৰিব। তো আমি ইয়াত এতিয়া ৰখি আছোঁ। আৰু এইফালে মোৰ ল'ৰা একদম হাতত ধৰি মোক টানি আছে। সেই ফ্ৰিজটোৰ ভিতৰত যে সি দেখিছে এটা চকলেট, কিবা ফ্ৰুইট জেলি চকলেট। তো সেইটোৱে তাক লাগে, সেইবাবে মোক টানি আজৰি লৈ গৈছে। আৰু মই সেইটো উলিয়াই দিলোঁ ফ্ৰিজৰ পৰা। আৰু সি যে দৌৰি তাৰ দেউতাকৰ ওচৰলৈ লৈ গ'ল, সেইটো পে'মেণ্ট কৰিবৰ কাৰণে। আৰু এইফালে মোৰ হাজবেণ্ডে কাউণ্টাৰত পে'মেণ্ট কৰিবৰ কাৰণে ৰখি আছে। ইমান গৰমত যে একদম দীঘলীয়া লাইন পে'মেণ্ট কৰিবৰ কাৰণে অপেক্ষা কৰাটো ইমান অসহ্যকৰ, কি ক'ম আৰু। তথাপিও পে'মেণ্ট কৰি মেলি আমি এতিয়া আহিলোঁ চেণ্ডেল কিনিবৰ কাৰণে। আৰু ইমানবোৰ ধুনীয়া চেণ্ডেলৰ মাজত যে পচন্দ কৰাটো একদম কঠিন কাম। তো সেয়াই, এইবোৰ চেণ্ডেল আপোনালোকক অলপমান দেখুৱাই দিছোঁ, ইমান ধুনীয়া। আৰু এই বগাযোৰ অলপমান পচন্দ হৈছে। তো এইজনী মোৰ ভাগিনী এই বগাযোৰকে পচন্দ কৰিছে। তো এতিয়া তাই অলপমান হাঁহি মাৰিছে, তাত পচন্দ হৈছেতো, সেইবাবে এতিয়া তাইৰ জোখত মিলেনে নাই এয়াই অলপমান চাই লৈছে। আৰু যদিহে জোখতো মিলে, তো আমি এইযোৰে ল'ম। আৰু ময়ো এইযোৰ ল'লোঁ বাৰু, এনেই অলপ চিম্পুলকৈ। তো আৰু গৰমত মোৰো একদম ঘামি জামি অৱস্থা নাইকিয়া। তো আমি এতিয়া ঘৰলৈ যাব লৈছোঁ। আমাৰ শ্বপিং কৰোঁতে একদম ৰাতিয়ে হৈ গৈছে বহুত বেছি। আৰু আজি যে অলপমান বৰষুণো আহিছে। তো সেয়াই, আজি আপোনালোকক আমি দেখুৱালোঁ যে কি শ্বপিং কৰিলোঁ দুৰ্গা পূজাৰ উপলক্ষে। বজাৰ সমাৰ একদম কমপ্লিট কৰি হৈ গৈছে, আৰু এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোঁ। তো আপোনালোকক মই চমুকৈ হ'লেও অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদিহে ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।